মই মন্দিৰৰ পৰা ঘৰত আহিলোঁ, ঘৰত আহি কিনে চাই আছোঁ টাইম চাওক 1:42 হৈ আছে। চ' বহুত টাইম লাগিল ভিডিঅ'টো দিওঁতে, কিয় বা মই গম নাপাওঁ। এতিয়া ক'তো আছে। চ' গুড মৰ্ণিং গাইজ, মানে আজি হ'ল বিহু, এতিয়া বাজিছে ৰাতিপুৱা 5টা। চ' মানে মোবাইলটো মই আনা নাই ভিতৰৰ পৰা, সেইকাৰণে আপোনালোকক টাইম দেখাব নোৱাৰোঁ। ইয়াৰ চাওক আন্ধাৰ হৈ আছে। চ' মানে আজি হ'ল মেইন বিহু। ইয়াত ৰাতিপুৱা উঠি লাগ দিব লাগে, মানে আমাৰ ইয়াত নিয়ম আছে আৰু এইটো লাগ খাই আছে গাইজ। এতিয়া বহুত ৰাতি হৈ আছে, মানে এতিয়া শুই কিনে অলপমান পিছত উঠি কিনে আপোনালোকক লগ পাই আছোঁ। চ' ভিডিঅ'টো চাই থাকক। গাইজ এতিয়া টাইম হ'ল 10টা। মই উঠি গা পা ধুলোঁ, ধুই কিনে ইয়াত সেৱা চেৱা লৈ কিনে মই এতিয়া যাই আছোঁ মন্দিৰলৈ, লৈ চ' মন্দিৰত যাই থাকোঁ বাৰু। চ' গাইজ মন্দিৰত গ'লোঁ, এতিয়া মন্দিৰত ঠগি নিদি থাকোঁ। এতিয়া হ'ল আমাৰ জগন্নাথ মন্দিৰ। চ' অকণমান পিছত মানুহ আহিব ইয়াত। ককা এটা আহিছে, চ' তাত ঠগিখন দিওঁ, ঠগিখন দি কিনে লগ পাইছোঁ আপোনালোকক মন্দিৰত। ইয়াত পানী মাৰিলোঁ অলপমান। কি হয় গাইজ, মই মন্দিৰৰ পৰা ঘৰত আহিলোঁ, ঘৰত আহি কিনে অকণমান কাম আছে, মানে অলপ পিছত যাই আছোঁ মন্দিৰত, আকৌ যাম। চ' আজি এবাৰ এনেই ফুৰিব যাম বুলি ভাবিছোঁ। চ' যদি ফুৰিব যাওঁ আপোনালোকক দেখাম ক'ত যাওঁ ক'ত নাযাওঁ। চ' ভিডিঅ'টো চাই থাকক, বিহুত কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই আছোঁ। মানে এইবাৰ আমাৰ ইয়াত ভেলা বনোৱা নাই, আমাৰ এইটো চাইডে বেলেগ চাইডে ভেলা বনাইছে। চ' তাতো যাই আছোঁ, ক'ত কি ভেলা বনাইছে ক'ত কি বনোৱা নাই তাকে দেখাই আছোঁ আপোনালোকক। ত' ভিডিঅ'টো চাই থাকক। এইটো মই চকত আহিছিলোঁ, মানে মই বৰমা দুবাহঁতৰ তাত যাব আহিছোঁ। চ' ইয়াত পালচাৰ আছে, টানি কিবা এটা কৈ দি বিহু বুলি কি মাৰ। ত' গাইজ আজি মানে খেলা হ'ব ইয়াত, বাহিৰা চলি আহিব, সেইকাৰণে নেটখন ভালকৈ ফুটি আছে। মই অলপমান সহায় কৰি দিলোঁ। ত' এতিয়া মই বৰমা দুবাহঁতৰ তাত যাওঁ। ত' ভিডিঅ'টো চাই থাকক। মই এইখিনি এতিয়া এনেকুৱা এটা জেগা পালোঁ। চ' মানে মই পথাৰত পালোঁ। এয়া চাওক বিহাৰবোৰ ফুলিব ধৰিছে লাহেকৈ। চ' আৰু 2 দিন পিছত ফুলিব, মানে আমাৰ তাত বিহাৰ ফুলিছে, ইয়াত দেখোন ফুলা নাই কিয় বা। মই বাইদেউহঁতৰ ঘৰ পাব বেছি টাইম নাই আৰু যাই পামেই, অলপমান আছে। চ' তাত যাই কিনে লগ পাই আছোঁ আপোনালোকক। মানে বিহুৰ দিনাখনে ভাগিনহঁতক সেৱা কৰিব লাগে, আমাৰ মুনুক সেৱা কৰি আহিলোঁ মই। ত' এইটো বৰমাহঁতৰ বা। চ' তালৈ যাই থাকোঁ গাইজ, চাই থাকোঁ ভিডিঅ'টো। মানে অলপ দেৰি হ'ল আহাত, মই ভলীবল প্ৰেক্টিচ কৰিলোঁ তাত অলপ। চ' যাই থাকোঁ ব্লগ। এয়া চাওক মই বাহঁতৰ ঘৰ পালোঁ। চ' অলপ পিছত লগ পাই আছোঁ আপোনালোকক যাই কিনে। এইটো এটা বাবু আৰু এটা আছে, সি তাত আছে। চ' মই যাই কিনে লগ পাই আছোঁ। ঘৰৰ পৰা ওলাই আহিলোঁ, তাতে বেছি ভিডিঅ' বনাই থকা নাই। ত' এতিয়া মই ঘৰত যাই আছোঁ। এতিয়া এনেকুৱা এটা জেগা পালোঁ, ইয়াত মানে মই আহিলে ৰখোঁ ভিডিঅ' বনাবৰ কাৰণে। চ' আমাৰ ঘৰৰ বেছি দূৰ নাই, যাওঁতে আহোঁতে ইপিনেৰে আহিছিলোঁ, যাওঁতে এতিয়া ইপিনেৰে যাম পথাৰে। চ' পথাৰত এখন হাতেৰে বাইক চলাব নোৱাৰি আলিৰ মাজে মাজে। চ' এতিয়া ঘৰলৈ যাই থাকোঁ। মানে মই ভিডিঅ' এটা আপলোড দি আছোঁ, কিন্তু ভিডিঅ'টো আপলোড হোৱাই নাই বৰ্তমান। 88% হৈছে, সেইবোৰ কমেও 11টা বজাতে দিছিলোঁ। এতিয়া টাইম হ'ল, চাই আছোঁ টাইম চাওক 1:42 হৈ আছে। চ' বহুত টাইম লাগিল ভিডিঅ'টো দিওঁতে, কিয় বা মই গম নাপাওঁ। এতিয়া ক'তো আছে। চ' ভিউজ বহুত কমি গৈছে গাইজ। ভিউজবোৰ কিয় কমি গৈছে মই নাজানো, কাৰণ বহুত দিন ভিডিঅ' দিয়া নাই চাগে, সেইকাৰণে ইমান ভিউজ কমি গৈছে। ত' একো নাই, লাহে লাহে ভিডিঅ' দি থাকিম, একদিনকৈ ভিডিঅ' দি থাকিম। চ' ভিডিঅ'বোৰ কেনেকুৱা পাইছে ক'ব।
এইটো ভিডিঅ' দিয়া মানে আপোনালোকে এইটো ভিডিঅ' চালাই চাগে চ' এতিয়া ঘৰলৈ যাই থাকোঁ সদাগৰক চাওক মাছ বিকি আছে বিহু বজাৰ গাইছ এইটো আগত যাই আছোঁ আমি গাইছ দিনত বেছি ভিডিঅ' বনাই থকা নহ'ল তো ৰাতি হৈ গ'ল এতিয়া ভাত আঞ্জা তাতে বনাই আছে আৰু ভিডিঅ' বেছি দীঘল নকৰোঁ ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বুজিলে পাৰিব আৰু কালি আৰু এটা ভিডিঅ' বনাইছোঁ কালি ভিডিঅ'টো বেছি ভাল হ'ব তো ভিডিঅ'বোৰ চাই থাকিব